হেল্ল' এভৰিৱান। আজি মই সপ্তম শ্ৰেণীৰ সিদিনা পঢ়োৱা গড়গাঁও যিটো লেচন আছিলে কবিতা আছিলে তাৰে প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। গড়গাঁও কবি বিনন্দ চন্দ্ৰ বৰুৱাই লিখা এটা কবিতা। ইয়াৰে পাঠভিত্তিক প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে গড়গাঁও কবিতাটি কোনে ৰচনা কৰিছে? গড়গাঁও কবিতাটি ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছে। গড়গাঁও কবিতাটিৰ ৰচকজনক কি বুলি জনা যায়? আমি প্ৰথমতে ক'লোৱেই গড়গাঁও কবিতাটিৰ ৰচকজনক ধনী কবি বুলি জনা যায়। মাৰনাও বুলিলে কি বুজা? মাৰনাও হৈছে জুতি লোৱা জোৰ নাও, মানে দুখন নাও জুতি লৈ। কবিতাটোত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। কবিতাটোত বৰ্ণনা কৰাৰ মতে ৰজাৰ আদেশত হোৱা কেইটামান কাম হৈছে ৰাজ আদেশ পোৱা মাত্ৰই গড়গাঁৱত কৰ্মৰত লোকসকলে দিন ৰাতি মাটি পানী আদি লৈ ভ্ৰক্ষেপ নকৰি বিলত নগৰ বান্ধে আৰু নগৰতো নৈ বোৱাই দিয়ে। ধূতসকলে গড়গাঁৱত ৰাজধানী বন্ধাৰ দৰে কঠিন কাম কৰে। গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? আহোম স্বৰ্গদেউৰ ৰাজধানী গড়গাঁও সৌন্দৰ্যৰ আকৰ স্বৰূপ আছিল। ৰূপ প্ৰতাপ শক্তি সকলোতে এই ৰাজধানী অন্যতম আছিল। ইয়াৰ প্ৰতাপত সকলো ত্ৰস্তমান আছিল। এটা নিৰ্দিষ্ট নিয়মেৰে এই ৰাজধানীৰ কোনো বস্তুৱেই পৰিচালিত হোৱা নাছিল। গড়গঞা কটাৰীৰ দাবীও নিজ পৰাক্ৰম দেখুৱাব পাৰিছিল। নগৰৰ জীৱ জন্তুবোৰে মিলা প্ৰীতিৰে নগৰৰ জয়াল বাটবোৰত পানী খাইছিল। আমি কবিতাটোত পাইছোঁৱে বাঘ গৰু হালে হালে ঘাটে ঘাটে একে ঘাটে পানী খালে বুলি। নগৰৰ এই বৈচিত্ৰ্যময় দেশখনত যেন উজুতি খালে মানুহৰ দাঁত ভাগিছিল আৰু কোহাল কাঢ়িলে মাত নোহোৱা হৈ গৈছিল। এই ৰাজধানীৰ অধিকাংশ কৰ্মৰত লোক স্বৰ্গদেউৰ আদেশ পালন কৰি সদা সৰ্বদা প্ৰস্তুত আছিল আদেশ পালন কৰিবলৈ। স্বৰ্গদেউৰ আদেশমতে তেওঁলোকে বিলত নগৰ বান্ধিছিল আৰু নগৰতো নৈ বোৱাই দিছিল। ধূতসকলে তাত ৰাজধানী বন্ধাৰ দৰে কঠিন কাম কৰিছিল। হাঁহ কণীৰে তাত কাৰেংঘৰ সজা হৈছিল আৰু লানি নিচিগা বনোৱাই এই কাম মনোনিৱেশ কৰিছিল। সকলোৱে মিলি তাত গড় বন্ধা, মাটি খন্দা আৰু বৰনাও চলোৱা কাম কৰিছিল। তেওঁলোকৰ হাতখনেই বঠা সদৃশ আছিল আৰু দাঁতবোৰেই দা সদৃশ আছিল। এনেধৰণৰ শক্তিশালী সৈন্যবাহিনীয়ে গড়গাঁওখন ৰক্ষা কৰিছিল। এই সকলোবোৰ দেখি শুনি কবিয়ে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে। নেক্সট কুৱেশ্যনটো আছে চমু উত্তৰ দিয়া। দিখৌৰ সোঁতত বোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰনাও। মাৰনাও উভতিব খোজাৰ কাৰণ কি? আহোম ৰজাসকলে তেওঁলোকৰ নিজ ৰাজ্যৰ ৰাজধানীখন বৰ আটোমটোকাৰিকৈ সজাই পৰাই লৈছিল। এই ৰাজধানীবোৰৰ ভিতৰত গড়গাঁও আছিল অন্যতম। আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও হৈছে সকলো সৌন্দৰ্যৰ খনিস্বৰূপ। ৰূপ প্ৰতাপ শক্তি আদি সকলো ক্ষেত্ৰতে নিজৰ পৰিচয় দিব পাৰিছিল। এই ৰাজধানীৰ সৌন্দৰ্য দেখিলে ভৰি পিছল খোৱাৰ উপক্ৰম হৈছিল আৰু কথা শুনিলে সকলো অহংকাৰ গৌৰৱ নিমিষতে মাৰ গৈছিল। ওচৰতে গড়গাঁওখন দেখিলে দিখৌ নৈৰ সোঁতত বৈ যোৱা মাৰনাও নাওখনো উভতিব খোজাৰ উপক্ৰম হৈছিল। ওলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাবী তাৰ কাটে বুলি কবিয়ে কিয় বুজাব বিচাৰিছে বা খুজিছে? গড়গাঁও কবিতাটিত কবিয়ে গড়গাঁৱক ওলট পালট দেশ বুলি কোৱাৰ কাৰণ হৈছে গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো বস্তু পৰিচালিত নহয়। ইয়াতে কটাৰীৰ নালেও নিজৰ পৰাক্ৰম দেখুৱায়। বাঘ গৰু আদি জন্তুবোৰেও মিলা প্ৰীতিৰে স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবিলাকত পানী খায়। এই বৈচিত্ৰ্যময় দেশত উজুতি খালেও মানুহৰ দাঁত ভাঙে, কোহাল কৰিলেও মানুহৰ মাত নোহোৱা হয়। ইয়াত দিন ৰাতি মাটি পানী লৈ ভ্ৰক্ষেপ কৰিবলৈ জনসাধাৰণৰ সময়ৰ অভাৱ। এই নগৰৰ কৰ্মঠ লোকসকলে স্বৰ্গদেউৰ আদেশমতে পালন কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে। স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে আৰু নগৰত নৈ বোৱায়। ধূতসকলে তাত ৰাজধানী বন্ধাৰ দৰে কঠিন কাম কৰে। হাঁহ কণীৰে সেই নগৰৰ কাৰেং নিৰ্মাণ হয়। সকলোৱে মিলি গড় বান্ধে, মাটি খান্দে আৰু নাও চলায়। ইয়াৰ বাবে তেওঁলোকক বেলেগ অস্ত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ হাতখনেই হ'ল বঠা সদৃশ আৰু দাঁতবোৰেই হ'ল দা সদৃশ। এনেধৰণৰ কল্পনাৰে সজাই পৰাই তোলা গড়গাঁওখনকে কবিয়ে ওলট পালট দেশ বুলি কৈছে। আমি যিকেইটা কুৱেশ্যন কৰি আছোঁ প্ৰত্যেকটো কুৱেশ্যনতে সেই একেখিনি কথাই মানে অলপ অলপকৈ সোমাই যায়। আৰু তোমালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছা, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ নেক্সট কুৱেশ্যনটো নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ। কবিতাটিত থকা সাজ শব্দই কি বুজাইছে? ইয়াৰে উত্তৰত আমি লিখিম কবিতাটিত থকা সাজ শব্দটোৱে সাজু হোৱা বা তৈয়াৰ হোৱাকে বুজাইছে। গড়গাঁও কবিতাটিত কবিয়ে গড়গাঁৱক ওলট পালট দেশ বুলি কৈছে কাৰণ গড়গাঁৱত এটা নিৰ্দিষ্ট নিয়মেৰে কোনো কাম পৰিচালিত নহয়। ইয়াত দিন ৰাতি মাটি পানী লৈ ভূক্ষেপ কৰিবলৈ জনসাধাৰণৰ সময়ৰ অভাৱ। এই নগৰৰ কৰ্মঠ লোকসকলে স্বৰ্গ মহাৰাজৰ আদেশ পালন কৰিবলৈ সদায় সাজু হৈ থাকে। স্বৰ্গদেউৰ আদেশত তেওঁলোকে বিলত নগৰ বান্ধে, নগৰতো নৈ বোৱায়। ধূতসকলে ৰাজধানী বন্ধাৰ দৰে কঠিন কাম কৰে। এই কুৱেশ্যনটো দীঘলকৈ দিছোঁ যদিও যদি পৰীক্ষাত সাজ শব্দই কি বুজাইছে বুলি আহে তেনেহ'লে আমি অকল এই ওপৰৰ লাইনটো লিখিলেই হ'ব। সাজ শব্দটোৱে সাজু হোৱা বা তৈয়াৰ হোৱাকৈ বুজাইছে বুলি লিখিলেই হ'ব। অহা যোৱা নাই তাত শেষ, জনে জনে ভিন ভিন বেশ। এই কথাষাৰৰ মাজে কবিয়ে কি বুজাব বিচাৰিছে? ইয়াৰ উত্তৰটো
হৈছে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতাপত সকলো ত্ৰস্তমান আছিল। ইয়াত কটাৰী দাবীও নিজৰ বীৰত্ব দেখুৱাবলৈ সক্ষম হৈছিল। নগৰৰ জীৱ জন্তুবোৰ উমিলা প্ৰীতিৰে স্বাক্ষৰ বহন কৰি একেলগে নগৰৰ জয়াল ঘাটবোৰত পানী খাইছিল। এক নিৰ্দিষ্ট নিয়মেৰে ৰাজধানী পৰিচালিত নহৈছিল, সেইবাবে ওলট পালট দেশ বুলি কোৱা হৈছিল। আৰু এই দৃশ্যবোৰ দেখি বিদেশীৰ চকু স্থিৰ হৈ পৰিছিল আৰু স্বদেশীৰ শিৰ উচ্চ হৈছিল। এই বৈচিত্ৰ্যময় দেশখনত যেন উজুতি খালে মানুহৰ দাঁত ভাঙিছিল আৰু কোহাল কৰিলে মানুহৰ মাত নোহোৱা হৈছিল। ইয়াত ভিন ভিন বেশভূষা পৰিধান কৰি সকলো সময়তে মানুহৰ অহা যোৱা চলি থাকিছিল। এই ৰাজধানীৰ সকলো লোকে কৰ্মঠ আছিল আৰু স্বৰ্গ মহাৰাজৰ আজ্ঞা পালন কৰিবলৈ সকলো সময়তে সাজু আছিলে। গড়গাঁও পাঠৰ বা কবিতাৰ যিখিনি প্ৰশ্ন আছিলে তাৰে কবিতাৰ প্ৰশ্নখিনি ইমানতে শেষ হৈছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। ধন্যবাদ।